আজি আপোনালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ যে সেই টপিকটো হ'ল আমাৰ ইণ্ডিয়ান কাৰেঞ্চি লৈ ৰ'ব পইচা এখন উলিয়াই লওক মোৰ হাতত বেছি পইচা নাই ৰ'ব এইখিনি আছে 10 টকীয়া আছে 50 টকীয়া আছে এই বস্তুটো আমাৰ ইণ্ডিয়ান কাৰেঞ্চি অৰ্থাৎ ভাৰতীয় নোট এখনত এইটো ভাৰতীয় নোট এখনত কেইটা ভাষা থাকে আৰু সেই ভাষা এটা অৰ্থাৎ কেইটা লেংগুৱেজত আমাৰ পইচাৰ এমাউণ্টটো এইখন 50 টকা 50 টকাটো কেইটা লেংগুৱেজত লিখা থাকে এই বিষয়ে আলোচনা কৰিম আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এই টপিকটোৰে যে আমাৰ এই নোটখনৰ প্ৰথমটো লেংগুৱেজ হৈছে অসমীয়া 10 টকা বুলি লিখা আছে 10 টকা মই ফটো দিম ভালকৈ তো 10 টকা বুলি লিখা থাকে প্ৰথমটো লেংগুৱেজ কিয় থাকে আমাৰ অসমীয়া ভাষাটো তো চাই থাকিব ভিডিঅ'টো কাট নকৰাকৈ এইখানে এডভাৰ্টাইজৰ কাৰণে থৈছোঁ তো প্ৰথমতে আপোনালোকে জানি লওক নোট এখনত কেইটা লেংগুৱেজ থাকে তো লেংগুৱেজ কেইটা নাম কেইটা জানি লওক প্ৰথমতে আমাৰ অসমীয়া থাকে তাৰপিছত থাকে বেংগালী তাৰপিছত থাকে বড়ো তাৰপিছত থাকে ডোগৰী গুজৰাটী থাকে তাৰপিছত হিন্দীতে থাকে কেন্নাডা এটা ভাষা আছে কাশ্মীৰী ভাষা আছে কনকানী ভাষা আছে তাৰপিছত আছে মাইথিলি আছে মালায়ালম আছে মণিপুৰী আছে মাৰাঠী আছে নেপালী আছে ওডিয়া আছে সংস্কৃত সন্থালী আছে সিন্ধি আছে তামিল আছে তেলেগু আছে আৰু উৰ্দু আছে এই ডেছক্ৰিপশ্যনত নামকেইটা এই ভাষাকেইটা সুন্দৰকৈ গোটেইকেইটা লিখি দিম ইংলিছত আপোনালোকে চাই ল'ব তাত আপোনালোকে কপি কৰি ল'ব নোট কৰি ল'ব যি কৰি ল'ব আপোনালোকে চাই ল'ব সুন্দৰকৈ মই কৈ গৈছোঁ আপোনালোকৰ মনত নাথাকে মই জানো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংক ভাষাকেইটা সুন্দৰকৈ চাই ল'ব গম পালে নে আৰু এবাৰ কৈ দিম বহুত টাইম যাব দীঘল নকৰোঁ তো এতিয়া মোৰ টপিকটো হ'ল অসমীয়া ভাষাটো আমাৰ প্ৰথম কিয় থাকে গুৰুত্বপূৰ্ণ টপিকেই আপোনালোকে এইটো জানি লওক অসমীয়া ভাষাটো আমাৰ যদি ইংলিছত লিখোঁ কি লিখোঁ এছামিছ তো এছামিছৰ ফাৰ্ষ্ট লেটাৰটো কি এ তো গম পালে এ সেই আমাৰ যিটো আমাৰ চিৰিয়েল পদ্ধতি আছে A B C D তেনেকৈয়ে এতে এছামিছ তাৰপিছত বি আছে বিতে আছে বেংগালী 10 টকা আছে 10 টকাত 10 টকা থাকে তাৰপিছত বিতে আৰু এটা আছে বড়ো এইটো হৈছে বড়ো থাৰ্ড নম্বৰটো বড়ো তাৰপিছত চিতে নাই চিত কোনো ভাষা নাই তাৰপিছত আছে ডিত আছে ডোগৰী তাৰপিছত আছে জিত আছে গুজৰাটী এনেকৈ বাঢ়ি গৈ এনেকৈ 15টা ভাষা আছে লাষ্টতটো আছে উৰ্দু লাষ্টৰ ভাষাটো আছে উৰ্দুত বা কি কৈ 10 টকা কৰিলে কিবা কৰি মই আছোঁ আৰু মই জানো অসমীয়াটো বেংগলীটো অসমীয়াত কৈ 10 টকা আৰু বেংগলীত কৈ 10 টাকা তো গম পালে অসমীয়া ভাষাটো কিয় প্ৰথমতে থাকে এই কাৰণে A B D G এনেকৈ নাথাকাটা নাই আৰু চিটো নাই তাৰপিছত ঈশ্বৰ আছে এমৰ আছে এনেকৈ আছে কেইটামানত আছে মই কৈ দিলোঁ আৰু ডেছক্ৰিপশ্যনত মই ভাষাকেইটাৰ নাম লিখিয়ে দিম তো আপোনালোকে চাই ল'ব সুন্দৰকৈ তো এইখিনিয়ে যদি ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিলে বা ভাল লগা বুলি ভাবিলে বা জানিবলগীয়া বুলি ভাবিলে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু শ্বেয়াৰ কৰিব সকলোৱে গম পায়